সকলোকে আকবাৰ স্বাগতম জনাইছো এছএমএছ মিডিয়াম ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ নম্বৰ 1 দ্যাট ইজ ৰিয়েল নাম্বাৰ নামে বাস্তৱ সংখ্যাৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'ত আমি বাস্তৱ সংখ্যাৰ প্ৰাথমিক ধাৰণা লগতে কোৱেশ্চন নম্বৰ 1, 2 আৰু 3 বিষয়ে আলোচনা কৰিছো। সো আজিৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 4 পৰা আলোচনা কৰিম। সো কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাৰ বৰ্গৰ সাধাৰণ আৰ্হি থ্ৰাইছ m নাইবা থ্ৰাইছ m + 1 আৰ্হি। তো এতিয়া আমি এটো প্ৰমাণ কৰিবলৈ হলে আমি প্ৰথমে কি লিখিম যে কোৱেশ্চন নম্বৰ 4 ধরা হল এ যে কোনো যোগাত্মক সংখ্যা আৰু b = 3 Therefore, ইউক্লিডৰ বিভাজন পৰিমেয় মতে কি আছিল a = bq + r 0 <= r <b তো ইয়াত কি আছে ইয়াত b মান আছে 3 তো therefore a = কি আহিব থ্ৰাইছ q + r 0 <= r 3 তো therefore ইয়াতে আমাৰ r ৰ মান কি আহিব 0 বা 0 তকৈ ডাঙৰ তাৰ মানে এটা 0 এটা 1 আৰু এটা 2 কিয়নো 3 তকৈ সৰু আছে ঠিক আছে সো এতিয়া আমি কি কৰিম যে r = 0 হলে বা r = 0 ৰ বাবে তেতিয়া ইয়াত এৰ মান কিমান আহিব এৰ মান আহিব থ্ৰাইছ q + 0 তাৰ মানে কি আহিব a = থ্ৰাইছ q এতিয়া আমি এটা কাম কৰিম দুইফালে আমি বৰ্গ কৰি দিম এটুক স্কয়াৰ কৰি দিম এটুক আমি স্কয়াৰ কৰি দিম তো স্কয়াৰ কৰাৰ লগে লগে এটু কি আহিব a স্কয়াৰ থাকিল এতে কি আহিব 3 ক স্কয়াৰ কৰিলে এটুক 3 * 3 আৰু q স্কয়াৰ কৰিলে q স্কয়াৰ সো এতিয়া যদি আমি এটা কাম কৰো এটুক আমি ইয়াতে a স্কয়াৰ ৰাখি দিলো আৰু এটুক 3 ৰাখি দিলো আৰু এইখিনিক আমি চেঞ্জ কৰি সাপোজ m লিখি দিলো যত m = কি আহিল আমাৰ 3q স্কয়াৰ সো থ্ৰাইছ m পাই গলো ঠিক আছে নেক্সট আছে কি আমাৰ যদি r = যদি আমি 1 ধৰি লও যে r = 1 হলে তেতিয়া হলে a = কি আহিব থ্ৰাইছ q + 1 আমি দুইফালে বৰ্গ কৰি দিও এতিয়া এটুক যদি a বুলি কয় এটুক যদি b বুলি কয় তেতিয়া হলে a + b হোল স্কয়াৰ হৈ আছে So a + b whole square formula কি আছিল যে a square plus twice ab plus b square এনেকুৱা আছিল তাৰ মানে কি হয় আমাৰ ইয়াতে প্ৰথম যেটো টাৰ্ম থাকে হেতু স্কয়াৰ কৰিব লাগে তাৰ পিছত 2 লগত ab মানে এই দুটা টাৰ্মক ইনটু কৰিব লাগে আৰু লাষ্টত যেটো থাকে হেতুক আমাক ইনটু কৰি স্কয়াৰ কৰিব লাগে সো ইয়াতে কি আছে ইয়াতে থ্ৰাইছ q আছে সো আমি ইয়াতে কি কৰিম থ্ৰাইছ q স্কয়াৰ কৰিম প্লাস 2 লগত a2 মানে থ্ৰাইছ q আৰু ইয়াতে এটা 1 আছে 1 আৰু এফালে 1 আছিল তো 1 স্কয়াৰ আহি যাব আহিল আৰ পিছত এটা আমি কি কৰিম থ্ৰাইছ q স্কয়াৰ কৰিলে মানে 3 * থ্ৰাইছ q স্কয়াৰ স্কয়াৰ মানে কি দুইবাৰ আৰু q স্কয়াৰ এনেকৈ ৰাখি দিছো ইয়াতে কি আছে 3 আছে ইয়াতে কি আছে 2 আছে ইয়াতে 1 আছে 2 1 যে কিমান 2 আৰু ইয়াতে q আছে q 1 স্কয়াৰ কৰিলে কিমান 1 * 1 ঠিক আছে এটা আমি কি কৰিম ইয়াৰ পৰা 3 কমন লম 3 কমন ললে ইয়াতে কি থাকিব থ্ৰাইছ q স্কয়াৰ প্লাস ইয়াতে কিমান থাকিল টুৱাইস q থাকিল আৰু প্লাস ইয়াতে 1 আহিল সো এবাৰ আমি এইখিনিক আমি চেঞ্জ কৰি m লিখি দিলো +1 এতিয়া চোৱা এটো কি হৈছে m + 1 হৈছে ইয়াতে লিখি দিব লাগিব যে যত থ্ৰাইছ q স্কয়াৰ প্লাস টুৱাইস q = m নাইবা m = থ্ৰাইছ q স্কয়াৰ প্লাস টুৱাইস q তো ইয়াতে আমি কি পালো থ্ৰাইছ m + 1 পালো এতিয়া আমি সাম r = 2 ৰ বাবে r = 2 ৰ বাবে আমি কি পাও তো সোৱা r = 2 ৰ বাবে হলে আমি ইয়াতে এনেকৈ লিখিম যে r = 2 ৰ বাবে বা r = 2 হলে সো সোৱা এতিয়া তোমালোকৰ যে হ্যান্ডৰাইটিং নোটস লাগে তোমালোকে এটা কাম কৰিবা গুগলত গৈ কিনে সার্চ কৰিবা আসামিজ মিডিয়াম সার্চ কৰাৰ পিছত তাতে ক্লাস 12 ক্লাস 11 ক্লাস 10 ক্লাস 9 এনেকৈ সিৰিয়ালি দি আছে সো তাতে তোমালোকে ক্লাস 10 ৰ তাত যাবা ক্লাস 10 ৰ তাত গৈ কিনে তোমালোকে তাতে ম্যাথমেটিক্স বুলি দি আছে ম্যাথমেটিক্সত যাবা তাৰ পিছত চেপ্টাৰ নম্বৰ 1 দি আছে আৰু সিৰিয়ালি এক্সাৰসাইজ 1.1 1.2 1.3 1.4 সব হ্যান্ডৰাইটিং নোটস তাতে পাই যাবা তো তারপরে তোমালোকে ডাউনলোড কৰি ল'ব পাৰা নাইবা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা সো ইয়াতে কেৱল আমি বিশেষকৈ আমি অংকখিনি বুজাৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে সো এতিয়া চোৱা r = 2 হলে আমি কি কৰিম তেতিয়া a = কি আহিব আমাৰ থ্ৰাইছ q + 2 আহিব ঠিক আছে তো থ্ৰাইছ q + 2 আহিল তো দুইফালে আমি স্কয়াৰ কৰি দিলো সো স্কয়াৰ কৰিলো স্কয়াৰ কৰিলে এটুক যদি a বুলি কয় এটুক যদি b বুলি কয় তেতিয়া কি আহি আছে আমাৰ a + b হোল স্কয়াৰ সো আগৰটো নিচিনাতে কি লিখিম থ্ৰাইছ q হোল স্কয়াৰ লিখিম প্লাস ফর্মুলা মতে কি আহে 2 * a2 আর a2 তার মানে থ্রাইস q আর a2 2 আছে 2
প্লাস লাস্টৰ যেটো থাকে হেতু স্কয়ার মানে 2 স্কয়ার সো এটা 3 কি স্কয়ার করলে কিমান 3 into thrice q স্কয়ার এটা আহিব প্লাস 3 করলে এটা 2 টু যা কিমান 4 এটা q আছে q 2 কি স্কয়ার করলে কিমান 4 এতিয়া সো এটা 3 আছে এটা 3 আছে সো 3 কমন হলো এটা কি থাকিব 3q স্কয়ার এটা কি আহিব 4q আহিব প্লাস 4 মানে কি 4 ক আমি কি লিখব পারি 3 plus 1 সো এটুক আমি যদি এনেকে লিখি দিও যে 3 plus 1 তার মানে এর পর আমি এটা 1 কমন লব পারিম আর প্লাস এতে 1 থাকি যাব এতিয়া সো 3 লগত এটু পূরণ করলে এটু পাম 3 লগত এটু পূরণ করলে এটু পাম 3 এর গুণ কিমান 3 আর একত কিমান 4 ঠিক আছে সো এইখিনি পর আমি কি লিখিম এইখিনি পর আমি এনেকে লিখিম therefore 3 এতে কি আছে এই গুটেখিনিক আমি m বুলি কম প্লাস 1 এতে লিখিম আমি যত m is equal to thrice q square plus 4q plus 1 ঠিক আছে সো এইখিনি হইছে আমাৰ কোশ্চেন নাম্বার 4 এর সমাধান সো আমি কি পালো যে কোনো যোগাত্মক সংখ্যার বর্গৰ সাধারণ হারি হইছে thrice m নাইবা thrice m plus 1 এই দুটা ঠিক আছে সো এইখিনি যদি কিবা ডাউট আছে নিশ্চয় কমেন্ট কৰি জনাবা এতি আমি নেক্সট কোশ্চেন নাম্বার 5 এর সমাধান কৰিম সো কোশ্চেন নাম্বার 5 ত কি আছে সোয়া কোশ্চেন নাম্বার 5 ত কোৱা হৈছে যদি আমি বর্গ নকৰি মানে ঘন কৰো মানে কিউব কৰিলে কি আহিব আমাৰ 9m plus 1 নাইবা 9m plus 8 আহিব ঠিক আছে সো একেদৰে আমি এটোতে লিখিম যে এ যিকোনো এটা যোগাত্মক সংখ্যা আৰু ইয়াত b এর মান আমি ধৰি লম 3 ইয়াত আমি ধৰি লম কোশ্চেন নাম্বার 5 ত যে এ হৈছে যিকোনো যোগাত্মক সংখ্যা আৰু b = 3 তো এটি আমি যদি ইউক্লিডৰ বিভাজন পৰিমেয় ব্যৱহাৰ কৰো ইউক্লিডৰ বিভাজন পৰিমেয় কি আছিল a = bq plus r 0 less than equal to r less than b সো এতে সোয়া এতে দিলে আমি a = কি লিখিম bq plus r 0 less than equal to r less than b তো ইয়াতে a থাকিল b এর মান ইয়াতে কিমান আছে 3 তো thrice q plus r ইয়াতে 0 less than equal to r less than 3 তৃতীয় হলে ইয়ার মান কি 0 পৰা স্টার্ট করি 3 এর আগলৈকে তার মানে r = কি মান হবে তৃতীয় হলে 0 1 নাইবা 2 এতিয়া সোয়া এতিয়া আমি কি কৰিম প্রথমে a = thrice q plus 0 লিখিলো তেতিয়ালে এটোৰ পৰা কি পাম আমি a = thrice q পাম এতিয়া আমি কি কৰিম দুয়ো সাইডত আমি কিউব কৰি দিম বা ঘন কৰি দিম যেটো প্ৰশ্ন আমাক ঘন কৰিব দিছে তো কিউব কৰি দিম কিউব কৰি দিয়াৰ লগে লগে এটো কিমান আহিব 3 into 3 into 3 কিউব তেতিয়ালে 3 3 যা কিমান 9 আৰু ইয়াতে আছে 3 কিউব তো এটো 9 ৰাখিলো আৰু এটো m লিখি দিলো যত thrice q = m লিখিলো তেতিয়ালে এটো কি আহিল 9m আহিল প্রশ্ন মতে আমাক 9m বনাব দিছিল নেক্সট আছে কি 9m plus 1 সো এতি আমি যদি আকো ধৰি লও যে r = 1 এর বাবে বা r = 1 হলে তেতিয়ালে a = কি আহিব a = thrice q plus 1 সো এতে এইটো সাইড আৰু এইটো সাইড মানে বোথ সাইডত আমি কিউব কৰি দিলো এতিয়া সোয়া এটো 1 বুলি কলে এটো b বুলি কলে a plus b whole cube a plus b whole cube এর ফর্মুলা কি আছিল যে a plus b whole cube মানে কি হয় a cube plus 3a square b plus 3ab square plus b cube এনেকুৱা আহে সো ইয়াতে a ঠাইত আছে thrice cube b ঠাইত আছে 1 সো আমি কি কৰিম ইয়াতে লিখিম প্ৰথমে thrice cube whole cube plus 3 into thrice cube into 1 প্রথম অবস্থাত কি হয় a মানে ফার্স্ট যেটো টার্ম থাকে হেতুৰ স্কয়ার হয় তার মানে ইয়ার স্কয়ার হৈ যাব প্লাস দ্বিতীয় অবস্থায় কি হয় 3 into thrice cube into 1 এতে আকৌ যেটো সেকেন্ড টার্ম থাকে b মানে এতে 1 আছে সো এটো 1 এর স্কয়ার হৈ যাব আর লাস্টে যেটো থাকে এটো কিউব মানে 1 আছে এতে 1 কিউব হৈ যাব ঠিক আছে এখানে সো এতিয়া সোয়া এতে আমি কি কৰিম এটো ভাঙি দিলে 3 into 3 into 3 কিউব পাম আর এটো পর আমি কি পাম 3 into 3 into 3 কিউব স্কয়ার পাম 1 লগে 3 কৰি দিলে কি এখানে হৈ যাব সো 1 আমি ইয়াতে গুছাই দিছো নেক্সট আছে কি ইয়াতে 3 3 যা কিমান ইয়াতে 3 into 3 কিউব এতে সো 1 ক স্কয়ার করলে কিমান 1 আর 1 ক এখানে ইনটু করে দিও 1 এ পাম লাস্টে তো 1 রাখি দিলো ঠিক আছে এতিয়া সোয়া এটা আমি ইয়ার পৰা কি লিখব পারি 3 3 যা কিমান 9 এতে thrice কিউব থাকিল 3 3 যা কিমান 9 এতে 3 কিউব স্কয়ার থাকিল
3 3 যা কিমান 9 ইয়াতে কিউ থাকিল প্লাস ইয়াতে 1 আহিল এতিয়া ইয়াত কিউ আছে সরি 9 আছে 9 আছে 9 আছে সো আমি এটা 9 কমন ললো এতিয়া ইয়াতে 3 কিউ কিউব থাকিব ইয়াতে 3 কিউ স্কয়ার থাকিব প্লাস ইয়াতে কিউব থাকিব প্লাস 1 সো এতিয়া 9 এই গুটেইখিনি যদি আমি m বুলি কও তেতিয়া 9m + 1 তেতিয়া প্রশ্ন মতে আমাৰ 9m + 1 বনাব দিছিল সো একেদৰে আমি যেতিয়া ইয়াতে 2 ধৰি লম 2 ধৰি ললে আমাৰ কি আহিব এতিয়া 9m + 8 আহি যাব ঠিক আছে যদি এটা কাম কৰিবা তোমালোকে 9m + 8 আহিৰ এখিনি কৰিবা ঠিক আছে আৰু যদি অসুবিধা হয় নিশ্চয় কমেন্ট কৰি জনাব বুলি আশা থাকিল আৰু তথাপি যদি প্ৰবলেম হয় তোমালোকে এটা কাম কৰিব পাৰা গুগলত গৈ কিনে আসামিজ মিডিয়াম সার্চ কৰিলে তেতিয়া তোমালোকে তাতে হ্যান্ডৰাইটিং নোটস পাই যাবা তাতে আসামিজ মিডিয়ামৰ ক্লাস 12 ৰ পৰা ষ্টাৰ্ট কৰি ক্লাস 6 লৈকে সকলো হ্যান্ডৰাইটিং নোটস প্ৰতিটো সাবজেক্টৰে দিয়া আছে সো তাৰ পৰা ডাউনলোড কৰি লবা ঠিক আছে এতিয়া সোৱা কোশ্চেন নম্বৰ 6 ত কি দিয়া আছে Question number 6 দিয়া আছে হিমাদ্রিয়ে 625 টাকা ভারতীয় আৰু 325 টাকা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰে যাতে এটাও ডাক টিকট ৰৈ না যায় হিমাদ্রিয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব তাৰ মানে কি কৈছে 625 টা আৰু 325 টা ডাক টিকট ইনেকে থোপ বনাব বিচাৰিছে যাতে প্ৰতিটো থোপতে প্ৰতিটো ভাগৰ ডাক টিকট সমান সমান সংখ্যক থাকে সো এতিয়া এইটো উলিয়াবলৈ হলে আমি কি কৰিম 625 আৰু 325 ৰ আমি গসাও উলিয়াম সো 625 আৰু 325 ৰ গসাও উলিয়াবলৈ হলে আমাৰ নিয়ম আছিল আমি সাধাৰণতে ইয়াতে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি আমি ইয়াতে সমাধান উলিয়াম সো ইয়াতে 625 টো 325 তকৈ ডাঙৰ তো প্ৰথমে আমি লিখিম 625 আৰু ইয়াতে লিখিম 325 এতিয়া সোৱা 625 325 ৰ মাজত 325 625 ৰ মাজত কেইবাৰ যাব একবাৰ যাব একবাৰ গলে বাকি থাকিব কি মানে ইয়াতে 300 যেহেতু ভাগ 1 0 পোৱা নাই গতিকে আকৌ আমি কি কৰিম এইটো আৰু এইটো মানে 325 আৰু 300 ৰ মাজত ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰিম সো ইয়াতে আহিব 325 আৰু ইয়াতে আহিব 300 সো 325 ৰ মাজত 300 কেইবাৰ যায় একবাৰ যাব একবাৰ গলে বাকি থাকিব কিমান ইয়াতে বাকি থাকিব তেতিয়া হলে 25 আকৌ ইয়াতে যেহেতু আমি 0 পোৱা নাই গতিকে আকৌ আমি 300 আৰু 25 ৰ মাজত ইকুৱেলৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰিম তাৰ মানে 300 আহিব ইয়াতে আহিব 25 সো 25 কেইবাৰ যাব 25 যাব 12 বাৰ 12 বাৰ গলে বাকি থাকিব কিমান 0 তেতিয়া হলে ইয়াৰ গসাও কিমান হ'ব 12 therefore প্ৰতিটো থোপত ডাক টিকটৰ সংখ্যা হ'ব 25 ঠিক আছে সো এইটো হ'ব কোশ্চেন নাম্বার 6 ৰ आंसर সো ইয়াৰ পিছত কি আছে কোশ্চেন নাম্বার 7 আছে সো কোশ্চেন নাম্বার 7 ত কি আছে আমি আগতে চাইলো দুডাল ৰছিৰ দৈৰ্ঘ্যক্ৰমে 64 সেমি আৰু 80 সেমি দুয়োডালৰ পৰা সমান সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছিৰ পৰা কাটি উলিয়াব পৰা তিনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হেতু উলিয়াব লাগে তাৰ মানে এটা ৰছিৰ দৈৰ্ঘ্য আছে 64 মিটাৰ আৰু এটা ৰছিৰ দৈৰ্ঘ্য আছে 80 মিটাৰ তো এই দুটাক আমি কি কৰিম এই দুটাৰ আমি গৰিষ্ঠ সাধাৰণ উৎপাদক মানে গসাও উলিয়াম গসাও যিমান আহিব হেইটো হ'ব আমাৰ आंसर সো এটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল সো আশা কৰো তোমালোকে এটো সমাধান কৰি কিনে নিশ্চয় কমেন্ট কৰি জনাবা ঠিক আছে সো আজিৰ বাবে এইখিনি আশা কৰো ইয়াত আৰু কোনো প্ৰবলেম নাই সো যদি কোনো প্ৰবলেম থাকে নিশ্চয় কমেন্ট কৰি জনাবা আৰু ইয়াৰ লগতে নিজৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে নেক্সট ভিডিঅ'ত আমি এক্সাৰসাইজ নম্বৰ 1.2 ৰ বিষয়ে আলোচনা কৰিম থ্যাংক ইউ